নতুন এটা ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা ধামাকা ব্লগ বনাম। তো এতিয়া সময় হৈ গ'ল 5:30 আৰু আমি যাম 6:30 মেলা চাব। যোৰহাটত মেলা হৈ আছে, তো চাবলৈ যাম। মোৰ লগত যাব আমাৰ পিবি, দেখুৱাই দিম পিবি কোননো। তো আগৰ ব্লগটোত দেখিছেই পিবি কোন। তো শ্বৰ্ট ফৰ্ম পিবি ধুনীয়াকৈ আমি যাম, আপোনালোক দেখুৱাম। তো এটা লাইক কৰি দিব ভিডিঅ'টোত। তো আৰামছে সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো চাই লওক। পেণ্ট চেণ্ট পিন্ধা নাই, পেণ্ট চেণ্টটো ধুনীয়াকৈ পিন্ধি লওঁ। তো চোলাটো পিন্ধিলোঁ আৰু জিন্সৰ পেণ্টটো ধুনীয়াকৈ পিন্ধিলোঁ আৰু যাওঁ। আজি নাইটত ব্লগিং কৰিম, ধুনীয়াকৈ চাই থাকিব। কি দেখাম সকলোখিনি যি পাৰোঁ দেখাই যাম এফালৰ পৰা। তো ভিডিঅ'টো চাই থাকক। তো গাড়ীত বহি ল'লোঁ ধুনীয়াকৈ আগফালে, ধুনীয়াকৈ এতিয়া খাবা খাই গৈ থাকোঁ আৰু ধুনীয়াকৈ ন। তো বলক এপেট বহি লৈছোঁ আৰামছে। তো ফাইনেলি আমি মেলাত সোমাই আহিলোঁ, আনন্দ মেলাত। তেতিয়া একেলগে পাৰ্থ আছে। হাই কেনেকুৱা লাগিছে মেলাত আহি? মেলাত ভালেই লাগিছে, ভাল লাগিছে। তো ধুনীয়াকৈ আপোনালোকক মেলা দেখাম। মেলাত সোমাই আহিলোঁ। এফালে ফুলি খাব আছে, এফালে কাপোৰ কানি আছে আৰু কিবা নতুন বস্তু আপডেট আহিছে নেকি চাওঁ, আপোনালোকক দেখুৱাম ধুনীয়াকৈ। হয়নে পাৰ্থ? নতুন বস্তু কিবা আহিছে নেকি? তো দেখুৱাম ধুনীয়াকৈ। এতিয়া এফালে অলপ তো যাওঁ বলক, চাৰিফালে দেখুৱাই দিম সম্পূৰ্ণকৈ। বেগ আছে নতুন নতুন, এফালে বেগ দেখিছে আপোনালোকে। দাদা বেগবোৰ দাম কিমান? 200 বেগ চব ন? অঁ বেলেগ এইফালে 100, 100 টকীয়া বেগ দেখিছে। ধুনীয়া বেগ এইফালে 400, মানে চব বেলেগ ভাগ। সেইটো 200। তো এইফালে ধুনীয়া বেগ আছে দেখিছে, আপোনালোকক দেখুৱাই দিছোঁ আৰামছে। তো এইফালে ধেৰ বেগ আছে আৰু কি আছে চাম, দেখুৱাম আপোনালোকক। পাৰ্থ এইফালে চশমা আছে ধুনীয়াকৈ। পাৰ্থ চশমা ল'বি নেকি? দাদা চশমা কেইটকা বা আছে? কম দামী একেবাৰে? কম দামী নাই? তেওঁ কিমান পৰা ষ্টাৰ্ট আছে? 180, মানে 200 টকা, 20 টকা কম। 200 টকাটো এৰি দিব নালাগিছিলে আকৌ, মানে 200 কৰিব লাগিছিলে। আগৰে লকেট চাই আছোঁ, আমাৰ নামবোৰ মিলা নাই হয়নে? CP মিলা নাই আৰু নহ'ব আৰু তইতো উপায় নাই। সৰু পুতলা আছে। দাদা এইবোৰ দাম কিমান বাঘবোৰ? হা 100 টকা। দিয়ক ঠিকে আছে হয়নে? বিক্ৰী বাটা কেনেকুৱা চলিছে? ভাল চলিছে নাই? অঁ গম পাইছোঁ দিয়ক, মন চন বেয়া হৈ গৈছে। ঠিকে আছে দিয়ক, দিব পামনে পাম পিছে বাইদেউ? দিয়ক অঁ গ'লেও যাব হয়নে? পুতলা দেখিছে ধুনীয়াকৈ। খেলখনত একো নেপালেও পিছে একো নাই বাৰু, এইবোৰ থাকে আৰু ভাগ্য কথা। ভাগ্যত একো নাই পিছে। তো মেলাখন দেখুৱাম। এই খেলটো মজা লাগে, চাইও ভাল লাগে। মানে আমি এতিয়া ক'তো পিছে উঠা নাই, উঠিবলৈ আমাৰ কি নাই, পইচা নাই মানে। পইচা উঠা নাই মানে, অকণ ভয় লাগে, সেইকাৰণে উঠা নাই। জাষ্ট আপোনালোকক মই দেখুৱাবলৈ আহিছোঁ। আৰু কিবাকিবি যদি নতুন আপডেট মানে আহিছে এইবোৰ দেখুৱাবলৈ আহিছোঁ আপোনালোকক। মানে ইয়াত ভাল লগা মানে ইমান এটা খাছ মানে অফাৰ নাই বিশেষকৈ। তো এইফালে মেলা চলি আছে। আমি পাৰ্থ মেলা চাই কেনেকুৱা লাগিলে? মেলা চাই ভাল লাগিলে, কিন্তু মানে নতুন কিবাকিবি একো বেলেগ অহা নাই অপশ্যন। তো এইবোৰে চকৰি কিবাকিবি আছে আৰু এনেকুৱা কাপোৰ কানি আছে, বস্তু ইমান ভাল নাই আৰু। তো আপোনালোক আহিব যোৰহাটত মেলা চাবহি, আনন্দ লৈ যাব আৰু মানে। তো এতিয়া ঘৰত যাওঁ। এতিয়া মিহিকৈ ঘৰলৈ যাওঁগৈ হয়নে? তো তাৰ বাহিৰে কাম নাই, মিহিকৈ ঘৰলৈ যাওঁগৈ আৰু হোটেলত চাহ খাম, ধুনীয়াকৈ ঘৰত যাম। চাহটো মোৰ কাৰণে বেছি মেইন। তো বলক। আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। চাহখন খাই আৰু ঘৰত যাম, সিমানে। তো আপোনালোকেও শুই যাওক এতিয়া, সময় হৈ গ'ল 9টা বাজিলে। বাই বাই।